নমস্কাৰ, মই তুলসী গগৈ, ঘৰ সোণাৰী, চৰাইদেউ ডিষ্ট্ৰিক্ট, ঈশ্বৰৰ প্ৰশংসা হওক। মই নৱেম্বৰ মাহত আহিছিলোঁ, তেতিয়া এটা বেমাৰ লৈ আহিছিলোঁ। এই বেমাৰটোৰ পৰা এতিয়া আৰোগ্য লাভ কৰিছোঁ। প্ৰথমতে মোৰ হেৰি হৈ আছিলে, ব্ৰেইনৰ অকণমান ডিজিজ হৈ আছিলে। সেইটো হৈ থকা সময়তে ডিব্ৰুগড় ট্ৰিটমেণ্ট কৰি আছিলোঁ। প্ৰায় 4-3 মাহৰ কোৰ্চ দিছিলোঁ। এই কোৰ্চটো কৰি থকা সময়তে হঠাতে মানে এদিন ধান মাৰি থাকোঁতে চকুতে ধান এটা সোমালেহি। তাৰপৰা চকুটো মই একেৰাহে এসপ্তাহমান হ'ব পৰা নাছিলোঁ। তাৰপৰা এদিনা ঘৰৰ মানুহ আৰু বেলেগ আছিলে লগৰ, ইয়ালৈ আহিলোঁ। ইয়ালৈ অহাৰ পাছতে ঘৰত গৈ পিনে সম্পূৰ্ণ ভালকৈ হ'ব পৰা হ'লোঁ। আৰু মোৰ আগৰ যিটো বেমাৰ আছিলে, ট্ৰিটমেণ্ট কৰি আছিলোঁ, তাৰ কোৰ্চটো কমপ্লিট হোৱা নাছিলোঁ। কিন্তু সেই সাহসতে মই তাৰ দৰৱো বাদ দি দিলোঁ। সেইদিনাৰ পৰা মই এইটো কোৰ্চৰ দৰৱটো খোৱা নাই। বাই চান্স কেতিয়াবা বহুত বেছি বেয়া হ'ল মানে এটা খাওঁ, কিন্তু এতিয়া বৰ্তমান এই টেবলেট নোখোৱাকৈ থাকিব পাৰোঁ, সম্পূৰ্ণ সুস্থ। এতিয়া মোৰ চকুৰ বেমাৰটো ভাল হ'ল, প্লাছ মোৰ ব্ৰেইনৰ যিটো প্ৰব্লেম আছিলে সেইটো এতিয়া মানে আৰোগ্য লাভ কৰিছে। ঈশ্বৰক ইয়ালৈ কেইবাৰ আহিলা? ইয়ালৈ আজি দ্বিতীয়বাৰ, সেইবাৰ আহিছিলোঁ, আজি দ্বিতীয়বাৰ। ঈশ্বৰক মই মোৰ পৰা ঈশ্বৰৰ লগত লাগি থাকিবা, ঈশ্বৰৰ আশীৰ্বাদ কৰিব। ধন্যবাদ। মোৰ নাম শ্ৰী ভাস্কৰ মহোদয়, মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। মই প্ৰথমতে ঈশ্বৰৰ প্ৰশংসা হওক। মই এইটো বিষয় লৈ ইমান জনা নাছিলোঁ, কিন্তু পিছত যিখিনি গম পালোঁ মানে বহুত ভাল লাগিছে। আমাৰ মিছেছৰো এটা এক্সিডেণ্ট হৈছিল, তাৰপৰা সেইখিনি যথেষ্ট বিষ আছিলে। বিষখিনি যেতিয়া সদায় মানে হেৰি হৈ থাকে, ঘৰত বহুত ডক্টৰকো দেখাইছোঁ, গৈছোঁ, পাটনাতো গৈছোঁ। তাৰপিছত এতিয়া মানে প্ৰভু যীশু তেওঁ প্ৰাৰ্থনা কৰি থাকে, লঘোণবোৰত দিয়াৰ পিছৰ পৰা কিন্তু যথেষ্টখিনি ভাল পাইছে। আৰু মই মানে প্ৰথমতে বিশ্বাস পোৱা নাছিলোঁ কাৰণে মই কিবাকিবি কৈছিলোঁ, কিবা ধৰ্মৰ হ'ব নেকি, কিবা হ'ব নেকি, এনেকুৱা ধৰণৰ মানে ভাবিছিলোঁ। এইবাৰ হ'লে দ্বিতীয়বাৰ হ'ল আহিল, প্ৰথমবাৰ মানে ইমান হেৰি কৰা নাছিলোঁ। তেওঁ কিবা দুখ চুখ থাকিব পাৰে, সেইবাবে আজিৰ কাৰণে মানে লঘোণ প্ৰাৰ্থনা দিম বুলি আহিছোঁ। আৰু যিখিনি ভুল হৈছিলে, কিবা যদি অজানিতে কৈছিলোঁ মানে তেওঁৰ ওচৰত মানে মাফ কৰিব বুলি বিশ্বাস কৰিছোঁ। মই ইয়ালৈ 2 নম্বৰৰ পৰা আহিছোঁ, শ্ৰী টিনা মহোদয়। হয়, আগতকৈ সুস্থ হৈছোঁ বহুত। সাক্ষাৎকাৰটো মোক ইয়াৰ পৰা মানে গৃহৰ পৰা গৈছিলে, পবিত্ৰ গৃহৰ পৰা ঘৰলৈ লৈ। মই তাতো মোৰ ঘৰতো মানে মই দেখিছিলোঁ চমৎকাৰ কিছুমান, মই দিছোঁ সাক্ষাৎকাৰ সেইটো। কিন্তু মোৰ দিবলৈ থাকি গ'ল। যিটো এক্সিডেণ্ট হৈছিলে, মই ইমানেই মানে বিষত সদায় থাকোঁ, ল'ৰাটোৱে মানে মাছাজ কৰিলেহে বিচনাৰ পৰা উঠিব পাৰোঁ। যেতিয়া ইউটিউবত দেখিলোঁ, সেই চোৱাৰ পৰাই মানে মই তেখেতক যেতিয়া আৰাধনা কৰিব ল'লোঁ, তেতিয়াৰ পৰাই মই বহুত সুস্থ হৈ গ'লোঁ। তেনেকৈ বহুতখিনি মানে মই পাইছোঁ, যথেষ্টখিনি। আৰু এতিয়া মানে মোৰ এই কালিৰ পৰা হৈ আছে, হাতখন বহুত বিষাইছে তৎক্ষণাতে, আৰু ভৰি দুটা বিষ হৈ গ'ল। মই ভাবিছোঁ মোক এই সাক্ষাৎকাৰটো চাগে নিদিলোঁ, আমাৰ ঘৰলৈ যাওঁতে মই দিব লাগিছিলে, সেইটো থাকি গ'ল মানে। প্ৰথম সেইটোৱে মই ভাল পাইছিলোঁ গোটেই শৰীৰটো। গতিকে ধন্যবাদ। আৰু মই পবিত্ৰ গৃহলৈ এতিয়া ফেন এখন পঢ়াইছোঁ, পঢ়িলে বুলি আনিছোঁ। আৰু ইয়াত থকা দাদাচিসকললৈও স্কিন প্ৰব্লেম এটা হৈ আছে। মই ভাবিছোঁ ইয়াত, মই ভাবিছোঁ কিয় ভাল হোৱা নাই, মানে এখেতেও অকণমান অকবাত কৈছিলে আৰু তেখেতৰ নাম লৈ পেলাই, সেইকাৰণে মোৰ বেছি হয় যেতিয়া মানে তেওঁ গালি গালাজ পাৰি দিয়ে মানে তেখেতৰ নামত। আৰু এতিয়া মই ভাবিছোঁ সাক্ষাৎকাৰটো মোৰ দিবলৈ থাকি গ'ল, গতিকে সেইটো দিলে চাগে মই মুক্তি পাম। এতিয়াও মই বহুত খোজুৱাই আছিলোঁ অলপ আগতে, এতিয়া মানে মই অকণমান আৰাম পাই আছোঁ। শ্ৰীমতী সীতা ৰাজপুত, মোৰ নতুন নেমালী গাঁও কুঁহিয়াবাৰী। মই গোটেই গা বিষ আছিলে, মই ভাল পালোঁ। তাৰপিছত মোৰ ছোৱালীজনী প্ৰেগনেণ্ট আছে, এতিয়া 5 মাহ হৈছে। এইটো 2 মাহ হৈছে অহা, মই আগতে আহিছিলোঁ। তাৰপিছতে ছোৱালীজনী জ্বৰ, কাহ, তাৰপিছত সেই ধাতু বুলি বেমাৰ এটা আছে, সেইটোও হৈছিলে মানে। সেইটো ভাল পালে ছোৱালীজনী। মই মানে ঘৰত তপস্যা কৰোঁ আৰু ক'ব দিছোঁ মোৰ ছোৱালীজনী ভাল হৈ যাওক বুলি। তাৰপিছত সি ভাল পালে। তাৰপিছত মোক দেখালে সপোনত, এই মানে আমি ক'ৰবাত গৈছোঁ, তাৰপিছত ইমান পানীত সোমালে। তাৰপিছত সোমোৱাৰ পিছত মই তই এনেকৈ আছোঁ, তই পানীত ইমান সোমাইছোঁ যে। তাৰপিছত সি ক'লে কি বোলে বৈ যাম বোলে। তাৰপিছত এফালে যাব লৈছিলোঁ, গৰু দুটা আছে, গৰু। তাৰপিছত গৰুটো মানে এইফালে আছে বুলি, মানে শিং দুটা আছে বুলি যাব নোৱাৰিলে, সি ঘূৰি আহিল। তাৰপিছত মোৰ সপোনটো ভাঙি গ'ল। তাৰপিছত মই ৰাতিপুৱা সুধিছোঁ, তই কেনেকৈ আছোঁ? নাই, মই ভাল পাইছোঁ বুলি এনেকৈ ক'লে। তাৰপিছত মই গোটেই ভাল পালোঁ, মোৰ গোটেই বিষ আছিলে, সেইটো ভাল পালোঁ। তাৰপিছত আমাৰ মানুহটো মানে খাব নোৱাৰে, ইমান ভাত খাই হজম নহয়, পেটৰ বিষ হয়,
শাক লাগিলেতো মানে থাকিব লাগে আৰু খালেই তাৰপিছতে এইটো ভাল পালে ময়ো গাটোৰ গোটেই দেহাটো ভাল পালোঁ তাৰপিছত মোৰ মানে মই ভাবিছিলোঁ কি মোৰ এতিয়া বয়স হ'ল নেকি মোৰ এনে সেই মাহেকীয়া নাই মোৰ তাৰপিছতে মাহেকীয়াটো নাই হোৱা বুলি ভাবিছিলোঁ মই তাৰপিছত মই নিজে মাহেকীয়া হ'ল আৰু মোৰ গাঁতৰ বিষ চিক চব ভাল হ'ল মাথা বিষো ভাল হ'ল মোৰ প্ৰেছাৰ নিচিনা মানে চকুটা বিষায় এই কঁকাল বিষায় হাতো বিষায় তাৰপিছতে বুকুটো এইবাৰ মই 3বাৰ হ'ল তাৰপিছত মোৰ ল'ৰা তাৰমানে পগলা নিচিনা দা কোঠা লৈ কাৰোবাক মাৰিব যায় তাৰপিছতে কিবা কিবিখন কৰি থাকে মানে সেই ল'ৰাটো মই ভাল হৈছে যেন এনেকৈ মই প্ৰভুক দিছোঁ নমস্কাৰ কৰিছোঁ ধন্যবাদ